Hello guys, welcome back to my channel Nilima SD Memory. আশা কৰো আপোনালোকে সকলো ভালে আছে আৰু বৰ্তমান মই ভালে আছো আৰু আজি হৈছে শাওন মাহৰ দ্বিতীয় সোমবাৰ আৰু আমি এটা গৈ আছো দেওপানী দুৰ্গা মন্দিৰলৈ আৰু দেওপানী দুৰ্গা মন্দিৰ গলে সকলোৱে জানে বহুত জাগ্ৰত মন্দিৰ হয় আৰু আমি প্ৰত্যেক বছৰেও দেওপানী দুৰ্গা মন্দিৰলৈ যাওঁ আৰু আজি যেহেতুকে শাওন মাহৰ দ্বিতীয় সোমবাৰ আমি মা দুৰ্গা মন্দিৰ আৰু লগত বাবা মহাদেৱ শিৱ মন্দিৰ গৈ আহিম আৰু আজি বাবা মহাদেৱক যি নিবেদন কৰিবলগীয়া আছে সকলোখিনি নিবেদন কৰি আহিম আৰু আশা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব বুলি আৰু মই যিমান পাৰো আপোনালোকক দেখাই যাম আৰু আমাৰ এফালে চিপকে আজি বৰষুণো দি আছে আৰু মই ভিডিওটো ৰেকৰ্ড কৰিছো বাৰু কিন্তু কেতিয়া দিন ক'ব নোৱাৰো মই ভিডিওটো ৰেকৰ্ড কৰি থৈ দিও কিন্তু দিবলে বহুত দেৰি হয় আৰু আজি যেহেতুকে বৰষুণ বতৰ হয় পৰিবেশটো ঠাণ্ডা আৰু এতিয়া যেহেতুকে খেতি সিজন হয় বৰষুণটো দিয়ে থাকিব আৰু এতিয়া আমি আহি পালো দেওপানী দুৰ্গা মন্দিৰৰ মেইন গেটটো এতিয়া সোমাই যাম আৰু 2-3 মিনিট পাছত মন্দিৰত পাই যাম আৰু কোনে এই দেওপানী দুৰ্গা মন্দিৰত আহিছে কমেন্টত জনাব আৰু যোনে আহা নাই আহিব বহুত জাগ্ৰত মন্দিৰ হয় আৰু এতিয়া আমি আহি পালো এতিয়া গাড়ীটো পাৰ্কিংত থৈ দোকানৰ পৰা পূজা সামগ্ৰীখিনি লৈ লওঁ আৰু আমি দোকানত আহি পালো আৰু এই বাইদেউজনৰ পৰা আমি পূজাৰ সামগ্ৰী যি লবলগীয়া আছে সকলোখিনি ললো আৰু এতিয়া মন্দিৰলৈ আগবাঢ়ো আৰু মন্দিৰত আহি পাই আমি প্ৰথমত হাত ভৰি ধুই মাৰ কাৰণে প্ৰদীপ আৰু ধূপ দেখাই লৈছো সেৱা কৰি লৈছো আৰু এতিয়া আপোনালোকক মন্দিৰৰ পৰিৱেশটো অকণমান দেখাই দিওঁ বহুত শান্তি পৰিৱেশ হয় আপোনালোকেও আহিব আৰু মন্দিৰত আহিলে মনটো কিবা এটা ভাল লাগি যায় বহুত শান্তি পৰিৱেশ হয় আৰু আমি মাক সেৱা কৰি লোৱাৰ পাছত আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাম বাবা মহাদেৱ শিৱ মন্দিৰলৈ আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু যোৱাৰ আগত মাক আকৌ এবাৰ প্ৰণাম কৰি লৈছো আৰু তাৰ পৰা বাবা মহাদেৱ মন্দিৰত আহি পাই আমি প্ৰথমত বাবা মহাদেৱক যি নিবেদন কৰিবলগীয়া আছে আজি সকলোখিনি নিবেদন কৰি ললো আৰু সেৱা কৰি ললো আৰু এতিয়া আপোনালোকক মন্দিৰৰ চাৰিওপিনে পৰিৱেশটো দেখাই আছো এয়া বহুত ধুনীয়া পৰিৱেশ আৰু বহুত শান্তি পৰিৱেশ হয় আপোনালোকে যদি আহা নাই আহিব আৰু বাবা মহাদেৱক দৰ্শন কৰি যাব আৰু ইয়া বকুল ফুল আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আৰু হোটেলত কিবা এটা খাই লওঁ ভোক লাগিছে আৰু ইয়া আমি আহি পালো হোটেলত ঠিক আছে তেন্তে খাই লওঁ আৰু তাত পৰা আহাৰ পাছত আকৌ আমি ৰাস্তা এডোখৰত গাড়ীটো ৰখাই থৈছো ইয়াত কহিয়া ৰসৰ গাড়ী এটা ৰখি আছে ভাবিলো বহুত দিন হৈ গ'ল খোৱা নাই কহিয়া ৰসটো খাই যাওঁ বুলি আমি ৰখিলো ঠিক আছে তেন্তে খাই লওঁ খাই মেলি এতিয়া আমি ওলাই গৈ আছো ঘৰলৈ আৰু আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো আৰু ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক এটা কৰি দিব আৰু কমেন্ট এটা কৰি দিব আৰু নতুন এটা ভিডিওৰ সৈতে আপোনালোকৰ লগত লগ পাম তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালে থাকিব আৰু সুস্থ থাকিব আৰু কোনোবা নতুন সদস্য যদি মোৰ ভিডিওটো চাই আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ল'ব যাতে মোৰ ভিডিও আহিবলগীয়া নটিফিকেশন আপোনালোকে আগত পায় আজিলৈ আহিছো বাই বাই